নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এয়া বাৰু কি চিনি পাইছেনে আপোনালোকে? এইখিনি হ'ল টিকনি বৰুৱা আৰু টিকনি বৰুৱাৰ লগত আজি ৰান্ধিবলৈ লৈছোঁ গাহৰি মাংস। আৰু গাহৰি মাংসখিনি মই বইল কৰি লৈছোঁ আগতীয়াকৈ আৰু টিকনি বৰুৱাখিনি এনেকৈ কাটি ল'লোঁ। তাৰপিছত আৰু কেৰাহীখন পাতি দিলোঁ গৰম হোৱাত, তেলখিনি মই দি দিলোঁ। তাতে দিছোঁ পিঁয়াজ, আদা, নহৰুখিনি আৰু এইখিনি ৰঙা হোৱালৈকে মই ভাজি ল'ম। তাৰপিছত আৰু দি দিছোঁ তেজপাত আৰু দালচেনি পাত আৰু মই ভাজি ল'ম মাংসখিনি। তাৰপিছত দি দিছোঁ নিমখ আৰু হালধি আৰু এইখিনি অকণমান টাইম আকৌ ভাজি ল'ম। তাৰপিছত দি দিছোঁ আলু আৰু আলুখিনি এনেকৈ ভাজি হোৱাৰ পাছত আকৌ দি দিছোঁ টিকনি বৰুৱাখিনি। আপোনালোকে যদি কেতিয়াও টিকনি বৰুৱাৰ লগত গাহৰি মাংস খাই পোৱা নাই তেতিয়া এবাৰ খাই চাব, খাই খুবেই ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।